তো হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আছোঁ মই চেঁচা বিলত আৰু বিশেষকৈ বহুতে সুধি আছে এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিবচোন এগ্ৰিকালচাৰৰ ওপৰত এতিয়া সেই তেনেকৈ আপোনালোকক দেখাম বুলি ভাবিছোঁ বাকী আৰু কি কি খেতি কৰোঁ আমি এইপিনে দেখিছে আলু তলি এইখিনিয়ে সেইদিনাখন পানী দিয়াখিনি ধুনীয়া হৈছে আলুখিনি দেখিছে এইপিনে আছে আলু এইপিনেও আছে বাকী শাকবোৰ হৈছেগৈ আৰু লাহে লাহে বিক্ৰী কৰিব পৰা আৰু খাবলৈ পৰা আপোনালোকক দেখাম বাৰু লাষ্টত ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব বাকী এতিয়া আৰু কিনো খেতি কৰোঁ সেইখিনিয়ে দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব এইপিনে আছে আপোনালোকে দেখিছে আলুখিনি মাজে মাজে আহিছোঁ বাকী খেতিখিনি অকণমান আগলৈ আছে অকণমান দূৰত আছে সেইকাৰণে গৈ আছোঁ এনেকৈ এইখিনি অলপ দিনৰ আগতে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ আলুখিনি আৰু পৰা ইয়ালৈকে আছে আলু ইয়ালৈকে এইখিনি বন্ধাকবি ব্ৰকলি আৰু ওলকবি আছে ইয়াত সেইদিনা ভিডিঅ'টো এটা কমেণ্ট পাইছিলোঁ গাহৰি পোহাৰ কথাক লৈ গাহৰি পুহিব কৈছা হয় কিন্তু কিমান কষ্ট পুহিলে জানিবা বুলি গাহৰি পুহি যোৱাটো প্ৰথমতে বহুত কষ্ট হয় এইটো আমাৰো কষ্ট হয় গাহৰি পুহা আমাৰো ইয়াত গাহৰি পোহা হৈছে এইটো আমি জানো দানা বনোৱা হেৰি কৰা গাহৰি গঁৰাল চফা কৰা এইবোৰক লৈ কষ্ট হয় দানা প্ৰতিদিনে বনাব লগা হয় সৰহকৈ গাহৰি পুহিলে আৰু আমাৰ ইয়াত কিনা দানা নোখোৱাই কিন্তু আমাৰ ইয়াত সকলো ধৰণৰ ইয়াত চব্জি পেলনীয়া চব্জিবোৰ বা বেয়া হৈ যোৱা চব্জিবোৰ আমি কাটি পিনে দানা বনাই দিওঁ সেইটো কাৰণে আমি ইয়াত কিনা দানা নোখোৱাওঁ সেইবোৰ খাই গাহৰি আমাৰ ইয়াত ডাঙৰ হয় কিনা দানাতকৈ ভালেই বাৰু সেইখিনি বিশেষকৈ কৈছিলোঁ কি আপোনালোকে গাহৰি ইজাতকৈ পোহাতকৈ পোৱালি দিলে বহুত লাভ হয় পোৱালিত বহুত লাভ হয় আপোনালোকে ভালকৈ পুহি চাব এদিন মাইকী গাহৰি দুজনীমান লৈ পিনে কষ্ট হ'ব প্ৰথমতে কিন্তু আপোনালোকে এৰি নিদিব লাষ্টলৈকে পুহি চাব তেতিয়া গম পাব আপোনালোকে কিমানটো উপাৰ্জনত থাকে বা কিমানটো আপোনাৰ লাভ হয় সেইটো আপোনালোকে নিজেই গম পাব কৰি চাব আপোনালোকে মই এইটো ৰিকমেণ্ড নকৰোঁ যে আপোনালোকে কৰক বুলি আপোনাৰ নিজৰ স্বইচ্ছাৰে কৰি চাব নিজে কৰি চাব কেনেকুৱা লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে অঁ হয় ইমানটো লাভ হয় সঁচাকৈ বহুত হেৰি হয় উপাৰ্জন হয় বাকী সেইবোৰ বাদ দিছোঁ এতিয়া আমিনো কি কি খেতি কৰি আছোঁ এইটো সেইখিনিয়ে দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম এইপিনে দেখিছে সৰিয়হ লগোৱা হৈছে ইয়াৰ পৰা আৰুলৈকে সৰিয়হ লগোৱা হৈছে এই মঠাৰিটো ইটো পাৰেও আছে এইটো মঠাৰিটো দেখিছে সেইটো ইটো পাৰেও সৰিয়হ লগোৱা হৈছে দেখাম বাৰু আপোনালোকক সৰিয়হ লগোৱা বাদেও মটৰ ৰঙালাও এইবোৰ খেতি কৰি থকা হৈছে আৰু মাটিমাহ খেতি কৰা হৈছে দেখাম চাই থাকিব ভিডিঅ'টো শেষৰলৈকে মানে সৰিয়হ এইখিনি ইয়াৰ পৰা ইয়ালৈকে আৰু আগলৈ মটৰ লগোৱা হৈছে গৈ আছোঁ তালৈ মোৰ এনেকৈ কেমেৰাৰ আগত এনেকৈ কথা কোৱাৰ বেছি এক্সপিৰিয়েঞ্চ নাই আৰু যদি কিবা ভিডিঅ'বোৰত ভুলকৈ কৈ পাওঁ আপোনালোকে বেয়া নাপাব বেয়া কমেণ্ট নকৰিব পাৰিলে শুধৰাই দিব ফাৰ্ষ্ট এনেকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰি আছোঁ আগতে আপোনালোকে দেখিছে চেনেলটোত মই শ্বৰ্ট ফিল্ম এইবোৰ বনাওঁ কিন্তু ব্লগিঙৰ ক্ষেত্ৰত প্ৰথম এক্সপিৰিয়েঞ্চ লৈছোঁ কেনেকুৱা লাগে হয়তো বেলেগৰ নিচিনা প্ৰফেশ্যনেল নহ'ব বাৰু আপোনালোকে এডজাষ্ট কৰি ল'ব ভিডিঅ'টো চাই কেনেকুৱা পাইছে বা কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে যদি ভাল লাগিছে বুলি কমেণ্ট কৰিব যদি বেয়া লাগিছে একো নাই বেয়া লাগিছে বুলিয়ে ক'ব বেয়া নাপাওঁ বাৰু এতিয়া আগলৈ এই পথাৰখনৰ ইটো পাৰে আছে মটৰ দিয়া আছে দেখাম আপোনালোকক চাই থাকক চ'লাৰ পেনেলৰ বয়িংটো কেনেকুৱা সেইটো দেখাবলৈ ট্ৰাই কৰিম এইটো দেখিছে নহয় ওচৰলৈ গৈ দেখাই দিছোঁ চ'লাৰ পেনেলৰ বয়িং কেনেকুৱা যোনটো ৰ'দ দিলেহে মানে বয়িঙৰ দ্বাৰা পানী শাকত পানী দিব পাৰি দেখাইছোঁ ওচৰলৈ গৈ এইটো দেখিছে চ'লাৰ পেনেলৰ বয়িং হয় কিমান ডাঙৰ হয় কিন্তু ইয়াত ৰ'দ যেতিয়া ছাঁ পৰি যায় পানী বন্ধ হৈ যায় সেইটো চ'লাৰ পেনেলকেইখন দেখাবলৈ ট্ৰাই কৰিছোঁ চ'লাৰ পেনেলখন এনেকুৱা বেছি ডাঙৰো নহয় বাৰু এইটোৱে বৰিং চ'লাৰ পেনেলৰ বৰিং যোনটো চৰকাৰৰ ফালৰ পৰা দিয়া হয় দেখিছে ইয়াতে লগোৱা হৈছে এইখিনি নহয় বাৰু আমাৰ খেতি এনে বেলেগৰ হয় ইয়াতে পতা হৈছে চ'লাৰ পেনেলৰ বৰিংটো ইয়াৰ পৰাই হয়তো এইখিনি ওচৰ চুবুৰীয়াখিনিয়ে শাকত পানী দিয়ে এইটোৱে বৰিংটো চ'লাৰ পেনেলৰ দেখিছে কিন্তু আমাৰ চ'লাৰ পেনেলৰ বৰিং নাই লগোৱা আমাৰ নিজাববীয়াকৈ মেচিন বহাই লৈছে সেইটোৰ পৰাই আমি পানী দিওঁ এতিয়া আহি গ'লোঁ আমি কৰি থকা মটৰ খেতি এইডৰালে এইপিনে দেখিছে এইখিনি মটৰ লগোৱা আছে গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে মটৰে এইখিনি গোটেইখিনি মটৰ যিমানটো বাউণ্ডেৰী দেখিছে গোটেইখিনি মটৰে লগোৱা হৈছে মটৰখিনি বেছি ডাঙৰ হোৱাগৈ নাই লাহে লাহে ওখ হৈছেগৈ হ'বগৈ আৰু এমাহমানৰ পিছত মটৰ লাগিবলৈ আৰম্ভ কৰিব এইপিনে দেখিছে মটৰ এইখিনিয়ে মটৰ
আৰু আগলৈ আছে এইটো পাৰে আছে মাটিমাহ লগাই থৈ দিয়া আছে, সেইখিনিও মাটিমাহখিনিও দেখাম বাৰু। এইপিনৰখিনি আমাৰ নহয় বাৰু, যিমানটো জেওৰা মাৰি থৈ দিয়া হৈছে সিমানটোতে আমাৰ মটৰ লগোৱা হৈছে। মঠাইটো ইটো পাৰে আৰু সৰিয়হ লগোৱা আছে, সেইখিনিও দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। কিমানটো ভাল হৈছে ভিডিঅ'টোত সেইটো নাজানো, কিমানটো বনাবলৈ ট্ৰাই কৰিছোঁ, ভাল হৈছে বেয়া হৈছে সেইটো নাজানো, তথাপিতো আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। চেষ্টা কৰি আছোঁ লাহে লাহে, পিছলৈ হয়তো ভালকৈ বনাবলৈ ট্ৰাই কৰিম। মটৰবোৰ সিমান ভালকৈ নাই লোৱা, হয়তো মটৰৰ বীজবোৰ বেয়া হৈছিলে নেকি, য'তে ত'তে ওলাইছে। হ'লেও বহুতখিনি ভালেই হৈছে আগতকৈ। আগতে যেতিয়া মটৰ খেতি কৰিছিলোঁ সিমান মটৰ এনেকুৱা হোৱা নাছিলে, বহুত বেয়া হৈছিলে ইয়াতকৈ। তথাপিতো এবাৰ অকণমান যেনে হ'লেও অকণমান ভাল হৈছে বুলি ক'ব পাৰি। মটৰ খেতি ইমানেই দেখিছে, এইখিনিয়ে মটৰ খেতি। এইখিনি যিমানটো জেওৰা মাৰি থৈছে সেইটোৱে সেইখন চ'লাৰ পেনেলখন হৈছে দেখিছে। আৰু এইপিনে আছে মাটিমাহখিনি লগাই থৈ দিয়া, সেইখিনিও দেখাইছোঁ। আৰু মঠাইটো ইটো পাৰে আছে সৰিয়হ খেতি, এইখিনিতকৈ বহুত ডাঙৰকৈ লগোৱা হৈছে তাত, সেইখিনিও দেখাম। আৰু কি শাক খাবলৈ হৈছে, কিবা বিক্ৰী কৰিব পৰা হৈছে সেইখিনি দেখাম। মাটিমাহবোৰ হৈছেগৈ লাহে লাহে উঘালিব হ'লে। এইখিনি সৰিয়হ, ইয়াত বেৰা চেৰা নাই মৰা, বেৰা মাৰিলেও গৰুৱে চব ভাঙি চিঙি আদায় কৰি দিয়ে, বহুত গৰু দেখিছে। এইখিনি ইয়াতে লগাই থৈ দিয়া আছে মাটিমাহ, এইখিনি মাটিমাহ হয় গোটেইখিনি। ইয়ালৈকে গোটেই বনে ডাঠ হৈ আছে, এনেকৈ বিচাৰি বিচাৰি উঘালিব লাগিব মাটিমাহখিনি। দেখিছে কিমান বন ডাঠ হৈ আছে ইয়াত। হয়তো আপোনালোকে গম পাইছে, ইয়াত কিবা এটা খেতি কৰিবলৈ হ'লে হয়তো পুলি চুলি লগাব, গোটেই দুদিনমানৰ পিছত গোটেই বন ডাঠ হৈ যায়। এইবোৰে দেখিছে অৱস্থা বেয়া হৈ আছে মাটিমাহৰ, গোটেই বন ডাঠ। যিমানখিনি শাক আছে সেইখিনিয়ে গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ। মাটিমাহখিনি দেখাইছোঁ, এইখিনি দেখিছে, এইবোৰ মাটিমাহ দেখিছে, দুদিনমানৰ পিছত হ'বগৈ। গোটেই কিন্তু বন ডাঠ হৈ আছে, বনেই ডাঠ গোটেইখিনি। মাটিমাহ সেই দেখিছেনে, তাৰ পৰা ইয়ালৈকে দিয়া আছে। আৰু এইখিনি সেইদিনাখন পানী দিয়া আলুখিনি আৰু ফুলকবি বন্ধাকবিখিনি এইডোখৰ। আৰু এইখিনি সৰিয়হ দেখাম বুলি কৈছিলোঁ, সেইখিনি মঠাইটো ইটো চাইডে আছে, বলক সেইখিনিও দেখাবলৈ গৈ আছোঁ। শাক কি খাব পৰা হৈছে সেইখিনি দেখাইছোঁ। শাক সেইদিনাখন বজাৰলৈ নি শেষেই কৰিলে, তথাপিতো যিমানকেইটা আছে সিমানখিনিয়ে দেখাম। এইখিনি ৰচুনখিনি, এইখিনি ডাঙৰ হৈছেগৈ। সেইদিনাখন ওলকবিখিনি দেখাইছিলোঁ, কিন্তু বজাৰলৈ নি শেষ কৰিলে, দেখিছে ওলকবি নাই, এতিয়া বকলিখিনি আছে। য'তে ত'তে এটা দুটা আছে বাৰু ওলকবি। বকলি দেখাইছোঁ, বকলি খাবলৈ পোৱা হৈছেনে। এইখিনি বকলি আৰু আছে, সেই ভিডিঅ'টো দেখিছে আপোনালোকে। এইবোৰত বকলি, এইটোহে হ'বগৈ আৰু দুদিনমানৰ পিছত বকলি। এইবোৰে শাক। এতিয়া মঠাইটো পাই গ'লোহি, এইটোৱে মঠাইটো। এইপিনে বালি অনা নিয়া কৰে সেইটো চাইডে। এতিয়া মঠাইটো তলৰ চাইডে আছে আমাৰ সৰিয়হ দিয়াখিনি, সেইখিনি দেখাইছোঁ। সেইপিনে নামি যাব লাগিব। সৰিয়হ এইখিনি বহুত ভিতৰৰ জেগাত আছে, এইখিনি সৰিয়হ দিয়াখিনি। এইখিনি দেখিছে ফুলাই নাই এইখিনি সৰিয়হ, এইখিনি কিন্তু ফুল ফুলিছে, লাহে লাহে ফুলিছেগৈ। আৰু আগৰখিনি যোনখিনি দেখাইছিলোঁ তাতকৈ এইখিনি অলপ বেছি আছে, দেখিছে। এইখিনি সৰিয়হ পৰা ইয়ালৈকে দিয়া আছে, এইখিনিয়ে। আৰু ইয়াত মধুৰি লাগি আছে, দেখাই আছোঁ। বাকী ইমানেই, আৰু বেলেগ শাক পাচলি এতিয়ালৈকে হোৱাগৈ নাই, লগাই থৈছে। ৰঙালাওখিনি দেখাম বাৰু, ৰঙালাও সৰু হৈছে, ইমান ডাঙৰ নাই হোৱা। এইখিনিয়ে সৰিয়হ, বেছি ভিতৰলৈ সোমাই নাথাকোগৈ আৰু। তো আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি যাম, যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি ক'বচোন যে ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে, তেন্তে নিশ্চয় বনাবলৈ ট্ৰাই কৰিম। যোনসকলে ভিডিঅ'টো চাই আছে বা নতুন হয় ভিডিঅ'টো চাই আছে, চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। তো আগলৈও এনেকুৱা ভিডিঅ' দি যাবলৈ ট্ৰাই কৰিম। তো আজিলৈ ইমানেই। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।